কেতিয়াবা হয় বাৰু সেই বুলি মৰহেনে হিয়াত ফুলাটো। গুড মৰ্ণিং, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই পিয়াৰ ব্লগৰ যোগেদি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভোগালী বিহুত যাতে পূৰা ধুনীয়াকৈ সুন্দৰভাৱে পাৰ হয় আৰু ভোগালী বিহুত যাতে সকলোৱে মন প্ৰাণ ভোগালী হৈ উঠক তাৰে কামনা কৰিছোঁ। আৰু আজি বতৰটো আমাৰ ইয়াত মানে ইমান ভাল নহয়, বতৰটো দেখাই দিছোঁ চব মানে বতৰটো অলপ মানে বৰষুণ দিওঁ নিচিনা কৰি আছে আৰু এইফালে পিছফালে যাত মানে চাহো দি থৈছে আৰু বিহুৰ বতৰ তাতে ভোগালী বিহুৰ বতৰ আৰু মেজি ঘৰলৈও যাব লাগিব। আমাৰ মানে মেজি আমি খাই আছোঁ, একদম কাহ আৰু চৰ্দি নিচিনা এটা হৈ আছে মানে এনেকুৱা অশান্তি লাগিছে। আজি দিনটো ভালে কুশলে পাৰ হ'লে হয় আৰু দেই তাৰে কামনা কৰিছোঁ। আৰু এয়া আমাৰ বিহুৰ কেক ইডলি পূৰা চালিয়া পকা মিঠৈ, চাহ নাই যে খালী কাপহে যে সৌৰা চাহ ক'ত চাহ এইফালে চাওক আমাৰ ভেলাঘৰটো, এইটো আমাৰ ভেলাঘৰটো ধুনীয়াকৈ আগৰ জেগাডোখৰতে যোৱা বছৰ যিডোখৰ জেগাতে মানে আয়োজন কৰিছিলোঁ আমি প্ৰত্যেক বছৰ সেইডোখৰ জেগাতে আমি আয়োজন কৰোঁ আৰু কাঁহী বাতিবোৰ এনেকৈয়ে আছে। খালোঁ বলোঁ ইয়াতে থলোঁ আৰু কাইলৈ আজি ৰাতিপুৱাকৈ কাঁহী বাতিবোৰ ইয়াতে আছে এইবোৰ পূৰা একদম কাইলৈ পৰহিলৈহে চফা কৰিম আৰু চব মানে। আৰু প্ৰায় আমাৰ 10 বছৰমান হ'ল গোটেই ল'ৰাসোপাই মিলি এডোখৰতে আমি একেলগতে মেজি ভোজ খাই আছোঁ আৰু ৰাতিকৈ অলপ মানে ভাল হ'ব। এতিয়া একো নাই, কোনো পোৱাহি নাই, মানুহবোৰক ফোন কৰি মেলি মাতিছোঁ আহিব এতিয়া। আৰু আয়োজনৰ কথা আছে, বজাৰৰ কথা আছে, চাই থাকিব ভিডিঅ'টো। পূৰা বিহু বজাৰ একদম চিপাহীখোলা বজাৰত বজাৰৰ পৰা পূৰা মাছ আনি মেলি থৈছোঁহি। আমাৰ দিনতে বিহু খানা এয়া। এইফালে একদম পূৰা হাঁহ মাংস কুটি থোৱা আছে, এইফালে বনাই আছে ড্ৰাই ফ্ৰাই বনি আছে, এইফালে পূৰা বনাই আছে একদম মানুহজনী চাওঁ এইফালে চাই দিয়া। এয়া হৈ গ'ল কেপচিকাম হাঁহ, এয়া বিটৰ চাটনি, এয়া পিটিকা আৰু এয়া হাঁহৰ মাংস, মাছৰ জোল কল মাছৰ জোল। য়েছ, বিহু বুলি ভাত সাজ খাইছোঁ আৰু দেই ঘৰতে চবেই লগে ভাগে মিলি। আপোনালোকক খাব দেই। ব্লগ আছে এয়া জব ভাই আমাৰ পূৰা মাংস কাটি আছে। পূৰা আমাৰ মাঘৰ বিহু মেজি ঘৰ পূৰা মালিক ভাই মাংসটোহে মজা ভাই, ইয়াৰ মাংস পূৰা ছাগলী মাংস। এইফালে ধ্ৰুৱজ্যোতি অমিতা কাটি আছে। আমাৰ জয়ন্ত দাই অকল কামত খানা বনাই ভাল পায়, প্ৰায় 20 বছৰমান হৈ গ'ল অকল খানাই বনাই আছে মেজি ঘৰত। মই এইফালে চাই দিয়াচোন, এইফালে চাই দিয়াচোন এয়া এইবছৰ কণ্ট যাতে বিয়াখন হয় আৰু দেই। আশীৰ্বাদ দি দিয়া জয় ৰাম বোলে কৈ দিয়া। ইয়াৰ বিয়া হ'লে আমাৰ খানা কি হ'ব? বুঢ়া হ'ল Mas como por ese
কেতিয়াবা হয় বাৰু সেই বুলি মৰহেনে হিয়া ফুলা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে আমাৰ মিমিক্ৰি আৰ্টিষ্ট হিমাংশু বৰপাত্ৰ গোহাঁই বিষ্ণুপ্ৰসাদ বৰপাত্ৰ গোহাঁইক এখন ফুলাম কাগজেৰে আদৰণি জনাইছে। গুড মৰ্ণিং, সকলোকে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান ঘৰতে আছোঁ। আৰু নছোৱালী চাওঁ এইফালে চাই দিয়া। নছোৱালী পেকিং লৈ ক'ত যায় বাৰু? চেনেল নতুন চেনেলটো লগাই লোৱা। অঁ মাজুকে পিন্ধিছা নে? খাই আছো আমি পুৰা গাহৰি। এইফালে পুৰা গাহৰি একদম পুৰি আছো আমি সদায়। মেজিটো এদাই হোৱাৰ পিছতহে পাওঁহি, টোপনি ধৰি মেলি একদম এদাই হৈ যায়। এইফালে সৰিয়া বনাই আছে, বুট দাইল। কণ্ট কালিয়াৰ পৰা কিমান বনালা তুমি? এই বাজনা বজাও। এইফালে বনি আছে ৰুটি। এজন কোন? এজন কলীয়া। মাঘৰ বিহু বা মেজি ঘৰটো ফুটাই হৈ থাকিল। হে নাই নবনাওঁ। আমাৰ ৰুটিটো বনাওঁ, মাংসকণ গৰম কৰোঁ, ৰুটি মাংসহে খাম এতিয়া। এইবোৰ কালি মাংস আছেই ইয়াতে। বৰফ হৈ গৈছে পুৰা। ৰুটি মাংস এইটো গম নকৰিবি। গাহৰিটো দিয়া চালিয়া আইটেম এটা বনাই দিওঁ।